নমস্কাৰ হয়নতা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ নিউ ব্লগছ। আজি আছো ঘৰৰ ওচৰতে। আজি মানে আগবেলা অটোখন লৈ বাৰু ওলাই গৈছিলোঁ, কিন্তু মানুহ চানুহ নাই, একেবাৰে মানে বজাৰ বেয়া আৰু মোৰ গাটো ইমান ভাল নহয়। মানে একদিন আপোনাৰ বহুত মানে টোপনি ক্ষতি হৈ আছে। চ' ঘৰৰ ওচৰতে আছোঁ আৰু এইজোপা আমাৰ ঘৰলৈ সোমোৱা আপোনাৰ এইটো হৈছে পদূলি, আৰু এই পদূলিটোত প্ৰায় 122 জোপামান গছ আছে, মানে সাঁচি গছ আছে। আৰু এয়া চাওক, এইজোপা হৈছে আহঁত গছ। কি মজা লাগে ন দেখি। আৰু এই আহঁত গছজোপাত মানে ঠাণ্ডা দিনত তেনেকুৱা একো নাই, কিন্তু মানে গৰম দিনত মানুহ মানে বহুত আহে। হাৱাটো মানে বহুত মানে কুল হয় ন, চ' আহে। আৰু সেইটো হৈছে আমাৰ ঘৰলৈ যোৱা পদূলিটো। চাওক সেইটো একদম ভাল লাগিছেনে? ইয়াৰ বাৰু মই অকণমানি আপোনালোকক ক্লিপ এটা দি দিম, চাই ল'ব। আৰু গাঁৱৰ এনেই আপোনালোকে মানে পৰিৱেশটো অকণমানকৈ চাই লওক। আমাৰ মানে মানুহবিলাক ইমান ওচৰত নাই, বহুত আঁতৰত আছে। আমাৰ ঘৰ এইটো, তাৰপিছত এটা সেইটো ঘৰ, এটা এইটো ঘৰ, আৰু ইফালে আছে এইটো ঘৰ। মানে এটা ধুনীয়া পৰিৱেশ। আৰু কিন্তু কি জানে বন্ধুসকল, ইমান ধুনীয়া পৰিৱেশৰ মাজতো থাকিও কিন্তু মোৰ মনটো ভাল নহয়। মানে কি ক'ম, এইবোৰ মানে কথা নক'লে মনতে থাকি যায়, মানে বহুত মনটোত বেয়া লাগি থাকে। মানে ইমানেই মই আপোনাৰ ডিপ্ৰেশ্যনত গৈ আছোঁ ন, ইমানেই ডিপ্ৰেশ্যনত গৈ আছোঁ, মানে আপোনাৰ গাড়ী চাড়ী চলাবলৈ একো মন যোৱা নাই। মানে কিছুমান কথা মানুহে কৈ দিয়ে ন, একদম মানে আপোনাৰ বুকুত লাগি যায়। আৰু সেই কথাটো মানে মনৰ পৰা আঁতৰ কৰিবলৈ বহুত মানে টাইম লাগে, আৰু মানে মই নোৱাৰিছোঁ। মেইন কথাটো কি হ'ল যে, মোৰ এতিয়া আপোনাৰ প্ৰায় 31 বছৰ হ'ল। আৰু 31 বছৰ না মই মা দেউতাৰ কাৰণে কিবা কৰিব পাৰিলোঁ, না মই আপোনাৰ ঘৰখনৰ কাৰণে মানে কিবা কৰিব পাৰিলোঁ, মানে একোৱে কৰিব নোৱাৰিলোঁ। চ' মানুহে কিছুমানে আপোনাৰ কথাও শুনায়, বহুত বেয়া লাগে, একো কৰিব নোৱাৰিলোঁ। ইমান বছৰ হৈ গ'ল ন, মানুহে 31 বছৰ 28 বছৰলৈ মানুহে মানে বহুত কিবা কিবি কৰি দিয়ে, কিন্তু মই তেনেকৈ পৰা নাই। চ' মানে ডিপ্ৰেশ্যনত গৈ আছোঁ, বহুত ডিপ্ৰেশ্যনত গৈ আছোঁ। আৰু মন চন মানে ভাল লগাবলৈকে এইবিলাক মানে ভিডিঅ' চিডিঅ' মানে আপোনাৰ বনাই থকা হয়। আৰু আপোনালোকে মুখখন চাকে মোক দেখি গম পাইছে যে মই কিমান আপোনাৰ মানে টেনশ্যনত আছোঁ। চ' মন চন ভাল লাগিবলৈকে মানে এইবিলাক মানে কৰি থাকোঁ, আৰু ভিডিঅ' চিডিঅ' বনাই থাকোঁ। আৰু ইমান ভিউ অহা নাই বাৰু মোৰ ভিডিঅ'বিলাকত। যোনকেইজনে চাইছে সেইকেইজনে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি এনেকুৱা ভিডিঅ' আগলৈও চাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া মই বহি আছোঁ আমাৰ ঘৰৰ আপোনাৰ পদূলিটোৰ মুখতে। সেইটো আমাৰ ঘৰ, কমাণ্ডো আছে। মোৰ মানে মন চন যেতিয়া আপোনাৰ মানে বেয়া লাগে ন, চ' মই এইখিনিতে বহি থাকোঁ। তাকে ভাবিলোঁ বোলো কাকনো ক'ম, তেনেকৈ আপোনাক কোৱা মানুহ নাই ন। চ' আপোনালোকৰ আগতে কৈছোঁ, আৰু আপোনালোকে খালী বেয়াকৈ মানে ল'ব নালাগে, আৰু এনেকৈ যাতে ক'ব নালাগে যে সি অকল আপোনাৰ মানে ভিউজ পোৱাৰ আশাত সেনেকৈ কৈছে। এনেকুৱা কোনো কথা নাই। মানে কি ক'ম আৰু, এনেকুৱা কিছুমান মানুহ নাই মানে যাৰ আগত মই মানে কথাখিনি আপোনাক খুলি ক'ম। চ' আপোনালোকৰ আগতে মানে কৈছোঁ। আৰু এয়া চাওকচোন, ধান ওলাইছে, আৰু লাহে লাহে ধান কাটিব হ'ব। এইবাৰ মানে বতৰটো চাই ধানটো বহুত বেয়া হ'ব বুলি ভাবিছিলোঁ যদিও বহুত কিন্তু একদম ভাল হ'ল। আৰু এটা বস্তু দেখাম আপোনালোকক আজি, মই যিহেতু অন্যলৈ ওলাই যোৱা নাই, আজি আপোনালোকক যিটো আচলতে ঘৰৰ ওচৰৰ মানে পৰিৱেশ, সেইটোকে অকণমান মানে দেখা দিওঁ নহয় জানো। সেইটো আমাৰ পুখুৰীটো, এইটো পুখুৰীটো খান্দিছিলে মানে গাড়ীয়ে খান্দিছিলে, মানে JCB খান্দিছিলে। বহুত দ পুখুৰী, ইয়াত মাছ অলপ আছে বাৰু, মাছ থকা নহয়। সেইটোৱে আমাৰ পদূলিটো, সেইটো ইতিমধ্যে আপোনালোকে দেখিবলৈ পালেই। আৰু এইটো আমাৰ ঘৰটো, সপোনৰ ঘৰটো দেখিছেনে?
আৰু এফালে আমাৰ ঘৰত থকা মেকুৰীজনী ঐ ক'ত ৰাখিছ চট চট ক'ত ৰাখিছ য'ত থাকে মানে কোনো সন্মান বোলা বস্তু নাই সেইটো আৰু এইকেইজনী আমাৰ গৰু সেইফালে এজনী আমাৰ বগী আৰু এইখনে আমাৰ চোতাল একদম বিয়া পাতিবলৈ মজা এখন চোতাল দেখিছে আৰু এটা বস্তু আপোনালোকক দেখাম আহক চাব আহক এই বস্তুটো মানে এতিয়া বহুত মানে মানুহে পুৰা খাব আৰু এই বস্তুটো কি গম পাইছেনে এইটো বস্তু চাওক এইটো হৈছে টেঙা ৰবাব টেঙা কি মজা লাগিব খাই ন আমি বাৰু সিদিনাখন দুই এটা আপোনাক খোৱা হ'ল আৰু আমাৰ বাগানখন সেইখন দেখিছে বাগানখন অকণকৈ যে ওলাই আছে সেইখন বাগানখন আৰু সেইটো যিটো আপোনাৰ হাবি যে হৈ আছে সেইটো আগতে আমাৰ মানে সেইটো পুখুৰী আছিলে এতিয়া কিন্তু সেইটো পুখুৰী মানে ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই আৰু এইটো হৈছে আমাৰ ছাগলী গঁৰালটো আৰু এইটো ওচৰতে আছে ভঁৰালটো মানে যিমান ডাঙৰ ভঁৰাল সিমান বাৰু ধান নাপাওঁ আমি মানে আমাৰ মাটি অলপ কম আছে হ'লেও আৰু মানে আশা এটা আছে ন মাটি কিনিম এনেকুৱা ধৰণৰ চ' আজিলৈ ইমানেই মন চন অলপো মানে ভাল লাগি থকা নাছিলে চ' সেইটোকে দিলোঁ আপোনালোকক চাব আৰু যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব বাই